যদি এই ভিডিওটো ইউটিউবত চাই আছা তেনেহ'লে তোমালোকৰ জানিব মন নাযায় নে ইউটিউবৰ প্ৰথম ভিডিওটো কোনে আপলোড কৰিছিল, কেতিয়া আপলোড কৰিছিল আৰু ভাৰতৰ প্ৰথম ইউটিউব চেনেলটোৰ নাম কি আছিল আৰু কি আপলোড কৰিছিল। তো এইবোৰ ওপৰত মই আজি এক্সপ্লেনেশ্যন কৰিম। তো তোমালোকে ভিডিওটো অকণমান যদি স্কিপ কৰা তেনেহ'লে বহুত ভাল কথা এটা মিছ কৰিবা। তো তেনেহ'লে উইদাউট ৱেষ্ট এনি মোৰ টাইম লেটছ ষ্টাৰ্ট দিছ ভিডিঅ'। তো এইটো কথা জানিব হ'লে আমি 2005 চনলৈ আকৌ উভতি যাব লাগিব। এইটো আছিল ইউটিউবৰ প্ৰথম ভিডিঅ'। এনেকৈ ক'লেতো নহ'ব, প্ৰমাণ দিব লাগিব। ইউটিউবৰ প্ৰথম ভিডিঅ'টো আপলোড হৈছিল 2005 চনৰ 24 এপ্ৰিল তাৰিখে মি এট দ্য জো নামৰ টাইটেল এটা দি পিনি। এটা জোখনত হাতী কেইটামান দেখুওৱা হৈছে পিছত। এইটো আছিল ইউটিউবৰ প্ৰথমটো ভিডিঅ'। আৰু তোমালোকে গম পোৱা নে ভাৰতবৰ্ষৰ প্ৰথম ইউটিউব চেনেলটোৰ নাম কি আৰু কি আপলোড কৰিছিল? সময় আছিল 2005 16 অক্টোবৰ। আছুকা 007 এইটো ইউটিউব চেনেলত প্ৰথমবাৰৰ বাবে কোনোবা সাউথ ইণ্ডিয়ানে এই ভিডিঅ' চংটো আপলোড কৰিছিল। বলিউডক পাছ পেলাই এনে সাউথ ইণ্ডিয়ান ফিল্ম আগবঢ়া নাই, কাৰণ ইণ্ডিয়াৰ প্ৰথমটো ইউটিউব চেনেলত এই সাউথ ইণ্ডিয়ানৰ এটা চং আপলোড কৰিছিল। কোনোবা USA আছিল চাগে, সাউথৰ কোনোবা লণ্ডা, সি আপলোড কৰিছিল। তাৰ বহুত বছৰ পিছত এই চুতীয়াবোৰ আহিছে ইউটিউবলৈ। আৰু তোমালোকে এতিয়া চকীত বহি লোৱা আৰু কঁকালৰ পেটি বান্ধি লোৱা, কাৰণ মই এতিয়া জ্ঞানৰ বম পেলাব গৈ আছোঁ। আৰু তোমালোকে গম পোৱা নে যেতিয়া ভাৰতলৈ ব্ৰিটিছ আহিছিল, ব্ৰিটিছক কেনেকৈ কোব্ৰা সাপে স্বাগত জনাইছিল? ব্ৰিটিছে ভাবিলে যদি আমি ভাৰতত শাসন কৰিব লাগে তেনেহ'লে আমি কলকাতাত নহয় দিল্লীত ৰাজধানী পাতিব লাগিব। আৰু তেতিয়া সিহঁতি দিল্লীলৈ আহিলে। আৰু দিল্লীত সিহঁতক কোব্ৰা সাপে এনেকুৱাকৈ স্বাগত জনালে যে সিহঁতি পেনে চেনে মুতি গ'ল। কিন্তু ব্ৰিটিছৰ মাথা কি হুকুনিত থাকি কম আছিল নেকি? मेरे बच्चे, रणभूमि में युद्ध आरंभ हो उससे पहले मनोभूमि में खेला जाता है। তেতিয়া ব্ৰিটিছে ভাৰতৰ মানুহৰ মাজত এটা প্ৰচাৰ কৰি দিলে, যোনে কোব্ৰা সাপ ধৰি মাৰি আনি আমাক জমা দিব তাক পুৰস্কাৰ দিয়া হ'ব। আৰু তেতিয়া ভাৰতৰ বাবাসকলে ভাৰকৈ পইচা কমালে, কাৰণ সিহঁতৰ ওচৰত যি বিন আছিলে। কিন্তু বাবাসকলৰ সেই বিন বেছিদিন নচলিলে, কাৰণ ভাৰতৰ সাপৰ জনসংখ্যা কমি গ'ল কোব্ৰা সাপৰ। তাৰপিছত গোটেই বাবাসকলক সিহঁতি হাতে কামে লগাই দিলে। তাৰপাছত ভাৰতৰ মানুহবোৰৰ কি হ'ল চাওক। এতিয়া মই যিটো ভিজুৱেলৰ কথা ক'ব গৈ আছোঁ সেইটো দেখিলে আপোনালোকৰ চকু কপালত উঠিব। এটা ভিডিঅ' প্ৰথমতেতো মানুহে নৰ্মেল ভিডিঅ' বুলি ভাবি আছিল, তাৰপাছত লাহে 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 ভিডিঅ'টোৰ ফালে আগবাঢ়ি গ'ল। গম পালে দিছ ইজ মাদাৰ। নহ'লেনো ভিডিঅ'টো 1.6 crore মানুহে এনেই চাবনে? না আছে ভিডিঅ'টোত কণ্টেণ্ট, না আছে ভিডিঅ'টোত কোৱালিটি। তেনেহ'লে ভিডিঅ'টোত এনেকুৱা কি ৰহস্য আছে? চাওক, এই ভিডিঅ'টো পাকিস্তানত ইহঁতে 1.6 crore মানুহক কেনেকুৱাকৈ বেয়াকৈ চুতীয়া কাটিলে মানে মানুহৰ। এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চালে গম পাব। প্ৰথমতেতো চবেই এইটো মাৰ্ডাৰ বুলি ভাবি আছিল, যিটো ষ্টাইলত ভিডিঅ'টো আহিছিলে। তাৰপিছত লাহে 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 গম পালেগৈ যে এইটো মাৰ্ডাৰ নহয়। এহেঁতি দুটাই 1.6 crore মানুহৰ 5 মিনিটকৈ সময় নষ্ট কৰিলে আৰু মানুহক চুতীয়া কাটি আছিলে। যদি এনেকৈ চিধা চিধিকৈ ব্ৰাছ মাৰি যদি ভিডিঅ'টো বনাই থকা দিন এটা ভিডিঅ'টো কোনোবাই চালেহেঁতেন নে? লজিক, মাইণ্ডৰ লগত খেল। এনেকুৱাকৈ লাখ লাখ মানুহে মাইণ্ডৰ লগত খেল কৰা মানুহৰ লগত বলি হৈ আছে আৰু কিছুমানে লাখ লাখ টকা কমাই আছে। তো গাইজ বি কেয়াৰফুল, বি ছেফ। আৰু এটা এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে বাই বাই।